সন্মানীয় দৰ্শকসকল আপোনালোকে চাই আছে নগাঁও ডিজিটেল ইউটিউব চেনেল। আজিৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত, গতিকে আপোনালোকে আজিৰ এই ভিডিঅ'টো মনোযোগ সহকাৰে চাই থাকিব শেষলৈ। বন্ধু বান্ধৱীসকল পলম নকৰি আহক আজিৰ এই খবৰখিনি বিস্তাৰিতভাৱে আলোচনা কৰোঁ। বন্ধু বান্ধৱীসকল 1 নম্বৰ খবৰটোৱে হ'ল ডিজিটেল পে'মেণ্টৰ পৰা কেছ আৰু লোনলৈকে RBI লৈছে 5টা ডাঙৰ সিদ্ধান্ত। কৰোনা মহামাৰীৰ ফলত দেশত যি পৰিস্থিতিৰ সৃষ্টি হৈছে সেই কথা মনত ৰাখি গ্ৰাহকৰ বাবে বহুকেইটা নিয়ম সলনি কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে। চেক পে'মেণ্ট, অনলাইন পে'মেণ্টৰ পৰা গোল্ড লোন সহ বহুকেইটা নিয়ম সলনি কৰিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই। গোল্ড জুৱেলাৰীৰ ওপৰত লোন ভেলু বঢ়াইছে RBIয়ে। এতিয়াৰ পৰা সোণৰ ওপৰত 90% পৰ্যন্ত ঋণ ল'ব পাৰিব গ্ৰাহকে, য'ত আগতে 75% লোন ল'ব পাৰিছিল। এতিয়াৰ পৰা বেংক বা অন্য বেংকিং ফাইনেন্সিয়েল সংস্থাত গোল্ড লোনৰ বাবে আবেদন কৰিলে প্ৰথমে আপোনাৰ সোণৰ গুণমান পৰীক্ষা কৰা হ'ব। সোণৰ গুণমানৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ লোন নিৰ্ধাৰণ কৰিব। চেক পে'মেণ্ট ছিষ্টেমে RBIয়ে চেক পইণ্ট সুৰক্ষিত কৰাৰ উদ্দেশ্যে পজিটিভ পে' ছিষ্টেম আৰম্ভ কৰিছে। 50,000 টকাতকৈও বেছি চেকৰ ক্ষেত্ৰত এই নতুন ছিষ্টেম প্ৰযোজ্য হ'ব। চেক জাৰি কৰাৰ সময়ত গ্ৰাহকে চেক নম্বৰ, কিমান টকাৰ চেক, চেকৰ ফটো সহ বহুকেইটা তথ্য বেংকক জনাব লাগিব। অফলাইন ৰিটেইল পইণ্ট এতিয়াৰ পৰা কাৰ্ড বা মোবাইল ডিভাইচত ইণ্টাৰনেট নোহোৱাকৈও ডিজিটেল পে'মেণ্ট কৰিব পাৰিব। বৃহস্পতিবাৰে ডিজিটেল পে'মেণ্ট বৃদ্ধি কৰাৰ বাবে অফলাইন ৰিটেইল পে'মেণ্টৰ এটা পিলট প্ৰজেক্ট অনুমতি দিয়াৰ কথা ঘোষণা কৰে। এই প্ৰজেক্ট অনুসৰি ইণ্টাৰনেট কানেকশ্যন নাথাকিলেও ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড বা মোবাইল ডিভাইচৰ মাধ্যমেৰে লেনদেন কৰিব পাৰিব। ODR ছিষ্টেম। দেশত যিদৰে ডিজিটেল লেনদেন বাঢ়িছে ঠিক সেইদৰে বিভিন্ন সমস্যাও বাঢ়িছে। ডিজিটেল লেনদেন ফেইল হ'লে বা অন্য সমস্যাৰ বাবে অনলাইন ডিছপুট ৰেগুলেশ্যন, চমুকৈ কোৱা হয় ODR ছিষ্টেমে কৰিব সমাধান। বৃহস্পতিবাৰে ৰিজাৰ্ভ বেংকে ষ্টাৰ্ট-আপ প্ৰিয়ৰিটি ছেক্টৰ লেণ্ডিং, চমুকৈ কোৱা হয় PSL-ত চামিল কৰিছে। এতিয়াৰ পৰা ষ্টাৰ্ট-আপসমূহে বেংকৰ পৰা সহজে লোন পাব। এই পৰ্যন্ত কৃষি, MSME, শিক্ষা, হাউচিং অন্তৰ্ভুক্ত হৈছে। বন্ধু বান্ধৱীসকল দ্বিতীয়তে খবৰটো হ'ল কৰোনাৰ নামত ব্যৱসায়, 10 লাখ টকাৰ জৰিমনাত ৰামদেৱৰ পতঞ্জলীক। পতঞ্জলীয়ে মুকলি কৰা কৰনিল মুকলি হোৱাৰ আগত বাবা ৰামদেৱে দাবী কৰিছিল যে কৰনিলে কৰোনাত আক্ৰান্ত ৰোগীক সুস্থ কৰি তুলিব পাৰিব। কিন্তু আয়ুক্ত মন্ত্ৰালয়ে এই ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰে আৰু পিছত মন্ত্ৰালয়ৰ তৰফৰ পৰা কোৱা হয় যে পতঞ্জলীৰ এই ঔষধে ৰোগ প্ৰতিৰোধ ক্ষমতাহে বৃদ্ধি কৰিব পাৰে। মন্ত্ৰালয়ে স্পষ্ট ৰূপত কয় যে কৰনিল কৰোনাৰ চিকিৎসা হিচাপে বিক্ৰী কৰিব নোৱাৰিব। বন্ধু বান্ধৱীসকল 3 নম্বৰ খবৰটোৱে হ'ল এইবিধ ৰোগ আপোনাৰো হয় নেকি? তেন্তে কি কৰিব আপুনি? সাধাৰণতে মুখত বা জিভাত হোৱা আলচাৰ বা গা সকলোৰে পৰিচিত এক সাধাৰণ সমস্যা। এই সমস্যা সাধাৰণ যদিও ই জটিল হৈ পৰিব পাৰে আৰু ৰূপ, লক্ষণ আদিৰ সামান্য পৰিৱৰ্তন ঘটিয়েই দুৰাৰোগ্য ৰোগলৈ ৰূপান্তৰিত হ'ব পাৰে। এইবিধ ৰোগ হ'লে জিভা আৰু মুখত অশান্তিজনক পীড়া হয়। এই ৰোগৰ কাৰণসমূহ কি কি? অধিক গৰম বস্তু খোৱা বা দাঁত কামোৰা খোৱা, পিত্তৰস বৃদ্ধি হোৱা, পেট পৰিষ্কাৰ নোহোৱা, অত্যাধিক মছলাযুক্ত বস্তু খোৱা, দেহৰ হৰমনৰ বিসংগতি, ভিটামিন চিৰ অভাৱ, পাচন তন্ত্ৰ দুৰ্বল হোৱা আদিকে ধৰি বহু কাৰণত এই ৰোগ হ'ব পাৰে। সাধাৰণত কোনো চিকিৎসাৰ প্ৰয়োজন নোহোৱাকৈ প্ৰায় 3-4 দিনত এই ৰোগৰ পৰা উপশম পায় যদিও ঘৰুৱা উপায়েৰে এই ৰোগ ভাল কৰিব পাৰিব। ঘৰুৱা পদ্ধতিৰে কি কৰিব? লং ভালকৈ চুবাই তাৰ ৰস গাঁঠবিলাকলৈ যাব দিব লাগে আৰু মুখৰ পৰা ওলোৱা পেলাৱতীবোৰ বাহিৰত পেলাব লাগে। নাৰিকল আৰু নাৰিকলৰ পানী খালেও উপশম পাব পাৰিব। ৰাতি শোৱাৰ সময়ত গা হোৱা ঠাইত ঘি লগাই শুব লাগে। অত্যন্ত বিষ থাকিলে হালধি পানীত সিজাই সেই পানীৰে কুলকুলি কৰিলে উপশম পাব পাৰিব।
মৌ লগালে ইয়াৰ বিষ দূৰ হয়। মধুৰিআমৰ কুমলীয়া পাত চুবাব লাগে। ত্ৰয়োদিক মছলাযুক্ত খাদ্য কম খাব লাগে আৰু অত্যাধিক পানী খাব লাগে যাতে পেটত বৃহৎ দুখ হ'ব নোৱাৰে। মুখমণ্ডল ভালকৈ চাফা কৰিব লাগে। শাক পাচলি, ফল মূল, গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত খাদ্যবস্তু বেছিকৈ খালে আৰু টোপনি ক্ষতি নকৰিলে এই ৰোগৰ পৰা সাধাৰণতে দূৰতে থাকিব পাৰি। বন্ধু বান্ধৱীসকল, 4 নম্বৰ খবৰটোৱে হ'ল ভাল খবৰ। 2021 চনত ভাৰতত অনুষ্ঠিত হ'ব T20 বিশ্বকাপ। ভাৰতৰ ক্ৰিকেট প্ৰেমিকসকলৰ বাবে ভাল খবৰ। 2021 চনৰ পুৰুষৰ T20 বিশ্বকাপ অনুষ্ঠিত হ'ব ভাৰতত।